নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নবইন্তাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এডিকুৱেষ্টলৈ। আজি পুনৰ মই এটি নতুন বিষয় আপোনালোকৰ আগত লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে কুশলে আছে। আজি মই পুনৰ লৈ আহিছোঁ আপোনালোকৰ আগলৈ 10টা গুৰুত্বপূৰ্ণ বাতৰি 1 আগষ্ট 2020। এই বাতৰিকেইটাৰ জৰিয়তে আপোনালোকে বিভিন্ন এক্সামত হোৱা কাৰেণ্ট এফেয়াৰ্ছখিনিও কভাৰ কৰিব পাৰিব। লগতে মই শেষত 8টা আন গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকিব। তেন্তে আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। আজিৰ প্ৰধান বাতৰিটোৱে হৈছে গভৰ্ণমেণ্ট এক্সটেণ্ডেড বেন অন ইণ্টাৰনেশ্যনেল ফ্লাইট টিল অগষ্ট 31, 2020। চৰকাৰে পুনৰ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা 31 আগষ্টলৈকে বন্ধ ৰাখিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। যদিও প্ৰথমে ভবা হৈছিলে আগষ্টত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা খুলি দিয়া হ'ব, তথাপি নতুনকৈ চৰকাৰে এই সেৱা পুনৰ 31 আগষ্টলৈ বন্ধ থাকিব বুলি ঘোষণা কৰিছে। যদিও DGCA এই সিদ্ধান্ত লৈছে যে আন্তঃৰাষ্ট্ৰীয় মালবাহী বিমান সেৱা চলি থাকিব। আমাৰ ভাৰতবৰ্ষত 22 মাৰ্চৰ পৰাই আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ কৰি থোৱা হৈছে। যেতিয়াৰ পৰা লকডাউন বলবৎ কৰা হৈছিলে গোটেই ভাৰততে, তেতিয়াৰ পৰা এতিয়ালৈ বন্ধই হৈ আছে। যদিও অলপতে আমি এখন ট্ৰান্সপৰ্ট বাবল বুলি এগ্ৰিমেণ্টত ছাইন কৰিছোঁ, হস্তাক্ষৰ কৰিছিলোঁ US, ফ্ৰান্স আৰু জাৰ্মানীৰ মাজত, যাৰ জৰিয়তে আমি এই এগ্ৰিমেণ্টৰ জৰিয়তে আমি এই US, ফ্ৰান্স আৰু জাৰ্মানীত যাতায়াত অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। পুনৰ মাৰ্কিন যুক্তৰাষ্ট্ৰই চীনৰ ওপৰত বলপূৰ্বকভাৱে শাস্তিমূলক অৰ্থনৈতিক বৰ্জনৰ ঘোষণা কৰিছে, অৰ্থাৎ পুনৰ চেংচন লগাইছে। US ছেক্ৰেটাৰী অৱ ষ্টেট মাইকেল পম্পেঅ'য়ে যোৱাকালি 31 জুলাই শুক্ৰবাৰে এই অৰ্থনৈতিক বৰ্জনৰ ঘোষণা কৰে। তেখেতে উল্লেখ কৰে যে এই অৰ্থনৈতিক বৰ্জন চীনৰ কেইটামান শক্তিশালী জিংজেং প্ৰভিন্সত থকা কেইটামান শক্তিশালী চাইনিজ কোম্পানীৰ কেইগৰাকীমান কাৰ্যকৰ্তাৰ জিংজিং প্ৰভিন্সত থকা উইঘুৰ কমিউনিটিক কৰা বিভিন্ন অত্যাচাৰৰ বাবে অৱলম্বন কৰে। USA চেংচন লগোৱাৰ পিছত বাকী বিশ্ববাসীকো আহ্বান জনায় যে এই চাইনিজ কোম্পানীবোৰৰ লগতে চাইনিজ কমিউনিষ্ট পাৰ্টিক দোষী সাব্যস্ত কৰিবলৈ আহ্বান জনায়। এইবাৰৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে 1 আগষ্টৰ দিনাখন মুছলিম নাৰী দিৱস হিচাপে পালন কৰা হ'ব। কাৰণ 1 বছৰ পূৰ্বে 2019ত 25 জুলাইৰ দিনাখন ট্ৰিপল তালাক বিলখন পাছ কৰা হৈছিলে লোকসভাত 79 MP ভোটিঙৰ ফেভাৰত। তাৰ পিছতে 30 জুলাই 2019ত 54 ভোটছৰ ফেভাৰত ট্ৰিপল তালাক বিলখন ৰাজ্যসভাত পাছ কৰাৰ লগতে গোটেই ভাৰতবৰ্ষত এই বিলখন অৱলম্বন কৰা হৈছিলে। আজি সম্পূৰ্ণ 1 বছৰ এই একখন অহা বাবে এইবাৰৰ পৰা 1 আগষ্টৰ দিনাখন মুছলিম নাৰী দিৱস হিচাপে পালন কৰা হ'ব বুলি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে। এই বৈপ্লৱিক আইনখন মুছলিম সম্প্ৰদায়ৰ নাৰীসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ তথা মান্যতা থকা আইন বুলি পৰিচিহ্নিত হৈছে। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিকম ইণ্ডাষ্ট্ৰীক ধন্যবাদ জ্ঞাপন কৰে তেওঁলোকে 25 বছৰ কাল ভাৰতত সেৱা আগবঢ়োৱাৰ বাবে। দ্য ডিপাৰ্টমেণ্ট অৱ টেলিকমিউনিকেশ্যন এণ্ড দ্য চেলুলাৰ অপাৰেশ্যনছ এছ'চিয়েশ্যন অৱ ইণ্ডিয়াই ৰাজহুৱাভাৱে এখন সভা অনুষ্ঠিত কৰে। সভাখনৰ নাম আছিলে দেশ কি ডিজিটেল উড়ান। লগতে তেওঁ উল্লেখ কৰে যে আমাৰ গভৰ্ণমেণ্টে লোৱা ইনিচিয়েটিভ ডিজিটেল ইণ্ডিয়া ইনিচিয়েটিভ আৰু জেম মানে হৈছে জন ধন আধাৰ মবিলিটি প্ৰগ্ৰেমৰ জৰিয়তে এই সেৱাই আমাক বিশেষভাৱে সহায় কৰি আহিছে। তাৰ পিছৰ বাতৰিটো হৈছে ৰিলায়েন্স পাৱাৰ ইন কোলাবৰেশ্যন উইথ জেৰা ছেট টু বিল্ড পাৱাৰ প্লাণ্ট ইন বাংলাদেশ। ভাৰতৰ ৰিলায়েন্স পাৱাৰ আৰু জাপানৰ জেৰাই লগ লাগি বাংলাদেশত এটা নতুন গেছ ফিল্ড পাৱাৰ জেনেৰেশ্যন প্ৰজেক্ট সংস্থাপন কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। এই প্ৰজেক্টটোত সৰ্বমুঠ $642 মিলিয়ন ব্যয় কৰা হ'ব বুলি জনায়। এই প্ৰজেক্টটোত বিভিন্ন বেংকে লগতে জাপানৰ বেংক ফৰ ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যনেও সহায় কৰিব বুলি উল্লেখ কৰে। এই প্লাণ্টটো স্থাপন কৰা হ'ব ঢাকাত। এই প্লাণ্টটোত থাকিব 2 জেনেৰেল ইলেক্ট্ৰিক 9F গেছ টাৰ্বাইন, 1 জেনেৰেল ইলেক্ট্ৰিক D11 steam turbine আৰু 3
53 জেনেৰেটৰ্ছ। এই পাৱাৰ প্লেণ্টৰ জৰিয়তে সৰ্বমুঠ 8,50,000 ঘৰে ইলেক্ট্ৰিচিটি পাব বুলি ভবা হৈছে। যোৱাকালি 31 জুলাই শুক্ৰবাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কোম্পানী ৱালমাৰ্টৰ অধীনত থকা ফ্লিপকাৰ্টে তেওঁলোকৰ ছামাৰ প্ৰগ্ৰেমৰ জৰিয়তে 6 লাখ স্থানীয় কাৰিকৰক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছামাৰ প্ৰগ্ৰেম ফ্লিপকাৰ্টে আৰম্ভ কৰিছিল 2019ত। তাৰ পিছৰ প্ৰধান খবৰটোৱে হৈছে ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স এমেন্স ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট টু এনেবল UN মেম্বাৰ ষ্টেটছ টু জইন গ্ৰুপিং। তাৰ পিছৰ প্ৰধান বাতৰিটোৱে হৈছে ভাৰত চৰকাৰৰ অধীনত থকা মিড ডে মিল স্কিমৰ অধীনত যদিও চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি ৰখা হৈছে তথাপিও ল'ৰা ছোৱালীখিনিক খাদ্য যোগান ধৰি থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে কনচাৰ্ণ অথৰিটিক। ইউনিয়ন ইলেক্ট্ৰনিক্স মিনিষ্টাৰ ৰবি শংকৰ প্ৰসাদে ঘোষণা কৰে যে ভাৰত চৰকাৰে ইলেক্ট্ৰনিক মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীৰ সন্মুখত আঁকোৱালি লোৱাৰ লগতে আগবঢ়াই নিবলৈ চেষ্টা কৰিব বুলি ঘোষণা কৰিছে। ইয়াৰ পিছৰ প্ৰধান বাতৰিটোৱে হৈছে ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড স্কিমৰ অধীনত আন 4খন ৰাজ্যক সংযোজিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এইকেইটাই আছিলে প্ৰধান বাতৰি। তাৰোপৰি মই আপোনালোকৰ বাবে আন 8টা বাতৰি লৈ আহিছোঁ। সেইকেইটা হৈছে 1 আগষ্টৰ পৰা আৰম্ভ কৰা হ'ব ছেকেণ্ড ছেৰ'লজিকেল ছাৰ্ভে কৰোণা ভাইৰাছৰ বাবে দিল্লীত। তাৰোপৰি আন খবৰটো হৈছে মাই গভৰ্ণমেণ্টৰ অধীনত থকা অৰ্গেনাইজেশ্যনটোৱে আত্মনিৰ্ভৰশীল ভাৰতৰ লোগো বনোৱাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰে। তাৰ পিছত বাতৰিটো হৈছে কিছুদিন পূৰ্বে কাকতি ফৰিঙে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যিদৰে ধ্বংসলীলা চলাইছিল তাৰ বাবে তাক নিয়ন্ত্ৰণ কৰাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰে। ইয়াৰ পিছৰ প্ৰধান বাতৰিটোৱে হৈছে এতিয়াৰ পৰা বাহিৰলৈ চাকৰি কৰিব যোৱা লোকসকলে লাভ কৰিব চৰকাৰৰ অধীনত অতি কম খৰচৰ ভিতৰতে থাকিবলৈ ঠাই। তাৰ পিছৰ খবৰটোৱে হৈছে খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ কমিশ্যনে ছাইন কৰিছে মেমৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিং। সৰিয়হ তেল ITBP-লৈ যোগান ধৰাৰ বাবে তেখেতসকলে মেমৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিং ছাইন কৰে। তাৰ পিছৰ প্ৰধান খবৰটোৱে হৈছে এটা ভাল খবৰ আহিছে যে আমি এতিয়া COVID-19ৰ ৰিকভাৰী ৰেট বাঢ়িব ধৰিছে আমাৰ ভাৰতবৰ্ষত। এতিয়া বৰ্তমান 64.52% ইম্প্ৰুভ কৰিছে। তাৰ পিছৰ প্ৰধান বাতৰিটোৱে হৈছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰীডম ফাইটাৰ লোকমান্য তিলকৰ 100th ডেথ এনিভাৰ্চেৰীত তেখেতক মনত পেলাই শ্ৰদ্ধাৰে সোঁৱৰে। আজি যিহেতু ঈদ সেইকাৰণে প্ৰেছিডেণ্ট ভাইচ প্ৰেছিডেণ্ট আৰু প্ৰাইম মিনিষ্টাৰে সকলো মুছলিম সম্প্ৰদায়ৰ ঈদ উল জুহাৰ শুভেচ্ছা জ্ঞাপন কৰে। এইখিনিয়ে আছিল আজিৰ প্ৰধান বাতৰি। আশা কৰোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোক সকলোৱে উপকৃত হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পাইছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি থ'ব যাতে পৰৱৰ্তী সময়ত আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সময়মতে লাভ কৰিব পাৰে। আমাৰ তলত এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যন বক্সত ইনষ্টাগ্ৰাম, ফেচবুক আৰু টুইটাৰৰ লিংকসমূহ দি থোৱা হৈছে যাৰ জৰিয়তে আপোনালোকে আমাক ফ'ল' কৰাৰ লগতে আপোনালোকৰ বিভিন্ন মতামত আৰু পৰৱৰ্তী সময়ত আপোনালোকে কেনেকুৱা ভিডিঅ' চাব খোজে সকলোবোৰ কথা লিখি আমাক প্ৰেৰণ কৰিব পাৰিব, লগতে আমাৰ লগত কথাও পাতিব পাৰিব। আশা কৰোঁ সকলোৱে ভালেই থাকিব। পুনৰ এটি নতুন ভিডিঅ'ৰ জৰিয়তে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে